1 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল উত্তৰ 1985 চনত অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ 1985 চনত স্থাপিত হৈছিল 2 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতাজন হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা 3 নম্বৰ প্ৰশ্ন কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় উত্তৰ 1968 চনত 1968 চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় 4 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি উত্তৰ জয়মতী প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম জয়মতী 5 নম্বৰ প্ৰশ্ন কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি উত্তৰ বনমতী কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল বনমতী 6 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি উত্তৰ ভাইটি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম হ'ল ভাইটি 7 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকী কোন আছিল উত্তৰ আইদেউ সন্দিকৈ আইদেউ সন্দিকৈ প্ৰথম অসমীয়া কথাছবিখনৰ মূল নায়িকা আছিল 8 নম্বৰ প্ৰশ্ন অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল উত্তৰ 1948 চনত 1948 চনত অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপিত হৈছিল 9 নম্বৰ প্ৰশ্ন স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি উত্তৰ হালধীয়া চৰায়ে বাওধান খায় স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল হালধীয়া চৰায়ে বাওধান খায় 10 নম্বৰ প্ৰশ্ন চামেলি মেমচাপ কথাছবিখনৰ সংগীত পৰিচালক কোন উত্তৰ ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা চামেলি মেমচাপ কথাছবিখনৰ সংগীত পৰিচালক আছিলে 11 নম্বৰ প্ৰশ্ন শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি উত্তৰ চামেলি মেমচাপ চামেলি মেমচাপ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবি 12 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি উত্তৰ ৰঙা পুলিচ ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবি 13 নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি উত্তৰ এৰাবাটৰ সুৰ ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম হ'ল এৰাবাটৰ সুৰ 14 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি উত্তৰ পিয়লি ফুকন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি হ'ল পিয়লি ফুকন 15 নম্বৰ প্ৰশ্ন অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' কোন ঠাইত আছে উত্তৰ গুৱাহাটী কাহিলীপাৰাত অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' গুৱাহাটী কাহিলীপাৰাত আছে